কওকচোন লাগিছিলে নাই আজি ধৰ্মনাৰায়ণ দাসক কেৱল মাত্ৰ বিজেপি হোৱা বাবেই ধৰ্মনাৰায়ণ দাসক তেওঁলোকে ইএম নিদিলে এতিয়া কি কৈ আছে বোলে বিটিসি হিমন্ত বিশ্ব শৰ্মা সোমাব নিদিও কৈ আছে না হাগ্ৰামা এনেকে কৈ আছে যেন বিটিসি তেওঁৰ বাবা দিনৰ পৰা বিটিসি খন তেওঁ কিনি ৰাখিছে ঠিক আছে নহয় মই হাগ্ৰামা মহিলাৰিক কৈছো এখন অখণ্ড ভাৰত এখন অখণ্ড অসম সকলো মানুহ বিটিসিত আহিব বিটিসিৰ মানুহ সকলোতে যাব ইয়াত সকলোৰে সমান অধিকাৰ আছে আপুনি কাকো ইয়াত বাধা দি ৰাখিব নোৱাৰে আজি মাটি এডোখৰ কিনিব নোৱাৰে মানুহে মাটি কিনিব পাৰমিশন নিদিয়ে বিক্ৰী কৰিব পাৰমিশন নিদিয়ে আজি আমি বিজেপি দলে আপোনালোকক কৈছো 15 ডিসেম্বৰৰ পিছত বিজেপি চৰকাৰ গঠন হ'ব সকলো মানুহে মাটি কিনা বেচাৰ পাৰমিশন 15 দিনৰ পৰা 30 দিনৰ ভিতৰত সকলোৱে লাভ কৰিব শ্ৰদ্ধা ৰাইজ আজি গোটেই অসমত আমাৰ চৰকাৰে মেডি পট্টা বিতৰণ কৰিছে অসমীয়া ভাষী হওক বাংলা ভাষী হওক হিন্দী ভাষী হওক আমি সকলোকে মাটিৰ মেডি পট্টা দিছো কিন্তু বিটিসিত আজি কোনো মানুহক মাটিৰ পট্টা দিয়া হোৱা নাই কিয় নিদিব হাগ্ৰামা যদি নিজে মেডি পট্টাত থাকিব পাৰে আমিও থাকিব পাৰিব লাগিব নে নাই লাগিব নে নাই সেইবাবে আমি সিদ্ধান্ত লৈছো বিজেপিৰ চৰকাৰ বিটিসিত অহাৰ লগে লগে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে মেডি পট্টা লাভ কৰিব এয়া আমাৰ প্ৰতিশ্ৰুতি আমি সেই প্ৰতিশ্ৰুতি পালন কৰিম আজি এনেকুৱা ধৰণৰ কাম চলিছে জব কাৰ্ড কি আপোনালোকৰ লগত আছে জব কাৰ্ড ক'ত থাকে আপোনালোকৰ লগত নে ভিচিডিচিৰ লগত আপোনালোকৰ লগত নে ভিচিডিচিৰ লগত এতিয়া চিন্তা কৰক নৰেন্দ্ৰ মোদীয়ে জব কাৰ্ড পঠাইছে সেই জব কাৰ্ড ভিচিডিচিৰ ঘৰত কিয় থাকিব অন্যায় আৰু অবিচাৰৰ এটা সীমা আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহে টকা নিদিয়াকৈ ঘৰ পায়নে 20,000 25,000 টকা দিব লাগে নে নালাগে লাগে নে নালাগে আনকি মই শুনিছো বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনতো বোলে টকা দিব লাগে হয় নেকি এতিয়া আপোনালোকে চিন্তা কৰক এই টকাবোৰটো হাগ্ৰামা মহিলাৰী নহয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিসিৰ ৰাইজৰ কাৰণে ঘৰ পঠাইছে কিয় পঠাইছে যে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ হ'ব কোনো মানুহ যাতে কেঁচা ঘৰত থাকিব নালাগে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘৰ পঠাইছে ইয়াত বিপিএফৰ টকা লোৱাৰ অধিকাৰ ক'ত আছে বিপিএফে কেনেকে টকা ল'ব পাৰিব নেকি আজি সেইকাৰণে আমি কৈছো ৰাইজ 15 তাৰিখৰ ইলেকশ্যন হৈ যাব দিয়ক গোটেইবিলাক ভিচিডিচি ব্ৰহ্মপুত্ৰত পেলাই দিয়া হ'ব ভিচিডিচিক ব্ৰহ্মপুত্ৰত পেলাই দিয়া হ'ব ইয়াত আৰু ভিচিডিচিৰ কাম নাই ভিচিডিচিৰ জাগাত ৰাইজে পঞ্চায়ত নিৰ্বাচন কৰিব ৰাইজে ভোট দিব ৰাইজে পঞ্চায়তৰ ইলেকশ্যন পাতিব আজি আমি বিজেপি দলৰ নিৰ্বাচনী ঘোষণা পত্ৰত আমি লিখিছো এতিয়া নতুনকৈ 40ৰ পৰা 60টা সমষ্টি হ'ব বিটিসিত এই 60টা সমষ্টি যেতিয়া 20টা বাঢ়িব হিচাপ নিকাচ আগৰ দৰে হ'ব নোৱাৰিব সকলো জাতি জনগোষ্ঠীয়ে এই 20টা সিটত জায়গা পাব লাগিবই এইটো হৈছে আমি বিটিসিখনত সকলো শ্ৰেণীৰ ৰাইজৰ কাৰণে আমি নিৰ্মাণ কৰিব লাগিব ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব নোৱাৰিব বিটিসিত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ'বৰ বাবে সুবিধা পাব লাগিব আজি হাগ্ৰামা মহিলাৰীয়ে ইয়াতে ডি ভোটৰ কথা কয় যেতিয়া বিজেপিয়ে চিএ আইন আনিছিলে
সকলোকে নাগৰিকত্ব দিবৰ কাৰণে তিনচুকীয়াৰ পৰা ধুবুৰীলৈকে বঙালী হিন্দু মানুহৰ লগত হাগ্ৰামা মহিলাৰী থিয় হোৱা নাছিল, বিজেপি দল থিয় হৈছিল, হাগ্ৰামা মহিলাৰী ইয়াত থিয় হোৱা নাছিল। আজি আপোনালোকে জানে বঙালী হিন্দু মানুহৰ নাগৰিকত্বৰ কাৰণে যোৱা 5টা বছৰে বিজেপি দলে কি সংগ্ৰাম কৰিছে, কিমান মূৰ্তি জ্বলাইছে, মোৰ কিমান মূৰ্তি সৰ্বানন্দ সোণোৱালৰ যুগ জ্বলাইছে, কিন্তু আমি নিজৰ জাগাৰ পৰা 1 ইঞ্চি হিলা নাই, কাৰণ ভাৰতৰ ওপৰত প্ৰতিজন ভাৰতীয় নাগৰিকৰ সমান অধিকাৰ আছে। শ্ৰদ্ধাৰ ৰাইজ, মই জানো নাগিৰজুলি ৰাইজৰ মনত দুখ আছে ডি ভোটাৰ লৈ। 11,000 ডি ভোটাৰ আছিল, এতিয়া বিজেপিৰ দিনত ডি ভোটাৰ 6,000লৈকে কমি আহিলে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে কোনো ভাৰতীয় নাগৰিকক অত্যাচাৰ কৰা নহব, প্ৰতিজন ভাৰতীয় নাগৰিকৰ গাৰ পৰা যাতে ডিৰ চাপ উঠি যায় তাৰ বাবে আমি একেলগে কাম কৰিম। বিটিচি চৰকাৰ কোকৰাঝাৰত প্ৰতিষ্ঠা হোৱাৰ লগে লগে আপোনালোকৰ লগত আমি একেলগে কাম কৰিম। শ্ৰদ্ধাৰ ৰাইজ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি আমাক ভয় দেখুৱাইছে। ভয় দেখুৱাব কথা একো নাই, আমাৰ বিটিচি নিজৰ বিটিচি, এইখন অসম আমাৰ নিজৰ অসম, এইখন ভাৰত আমাৰ নিজৰ ভাৰত, ইয়াত আমাক কোনেও ভয় খুৱাব নোৱাৰে। যোৱাকালি গুৰেশ্বৰত কৈছে যে বিজেপি আহিলে বিটিচিত ভায়োলেন্স হব। কি ভায়োলেন্স হব? কাক ভয় দেখুৱাই আছা? পাকিস্তানৰ পৰা যদি সন্ত্ৰাসবাদী আহে, নৰেন্দ্ৰ মোদীয়ে পাকিস্তানত বোমা লগাই দিয়ে। হাগ্ৰামা মহিলাৰী কোন হয়? হাগ্ৰামা মহিলাৰী কোন হয়? লগাই নে নাই? নৰেন্দ্ৰ মোদীয়ে বালাকোটত দিছিল নে নাই? ধাপ 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 দিছিল নে নাই? দিছিল। তো নৰেন্দ্ৰ মোদীৰ আগত হাগ্ৰামাৰ ধমকি এইটো খাটে নেকি কওকচোন? এতিয়া বিশ্বজিতে কৈছে হাগ্ৰামাও ডুপ্লিকেট, ৰবীন বাদলাও ডুপ্লিকেট। এইবিলাক ডুপ্লিকেট ধমকি সহ্য কৰা নহব, কোনো ধৰণৰ ডুপ্লিকেট ধমকি নহব। বিজেপিৰ চৰকাৰ অহাৰ পিছত বিটিচিত এটাই হব, শান্তি আৰু প্ৰগতি। শান্তি আৰু প্ৰগতি, তাৰ বাদে ইয়াত একো নহয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আপুনি ভয় নোখোৱাব। আপোনাৰ ভয় কাৰো মানুহে বিশ্বাস নকৰে। আপুনি যদি আমাক ভাল পাইছিলে, আমাৰ মাটি বাৰীৰ অধিকাৰ কিয় নাই? আজি আমি চাউল, নৰেন্দ্ৰ মোদীয়ে চাউল পঠাই, পুৰা চাউল আমি কিয় নাপাওঁ? PMOI ঘৰ পাবৰ কাৰণে আমি VCDC কিয় টকা দিব লাগে? বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন পাবৰ কাৰণে আমি কিয় টকা দিব লাগে? জবাব দিয়ক। কোনো জবাব নাই। এতিয়া কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাক সোমাব নিদিওঁ। আৰে দম আছে নেকি? দম আছে নেকি সোমাব খুজিলে? ইমান দিনটো আমি দয়া কৰি আছিলো। সূৰ্যৰ পোহৰ নাথাকিলে চন্দ্ৰই পোহৰ পায় নেকি? পায় নেকি? এতিয়া সূৰ্যই সিদ্ধান্ত লৈছে চন্দ্ৰত আৰু পোহৰ নাহিব। এতিয়া সূৰ্য নিজে আহিব আৰু বিটিচিখন নিজে উজ্বলাই তুলিব, যাতে বিজেপি দলৰ নেতৃত্বত বিটিচিৰ ৰাইজে ন্যায় পায়, বিটিচিৰ ৰাইজে অধিকাৰ পায়। শ্ৰদ্ধাৰ ৰাইজ, অসমীয়া সকলো ইয়াত জীয়াই থাকিব, গোৰ্খা সকলো জীয়াই থাকিব, বঙালী হিন্দু জীয়াই থাকিব, বড়ো, ৰাভা, মিচিং, কছাৰী, আমি সকলো একেলগে ইয়াত জীয়াই থাকিম। ইয়াত কোনো প্ৰথম শ্ৰেণীৰ নাগৰিক নাই, কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই। 15 তাৰিখৰ পিছত মূৰ তল কৰি আপোনালোকে খোজ কাঢ়িব নালাগে, বুকু হিলাই মুখ ডাঙৰ কৰি চকুত ৰাখি আপোনালোকে খোজ কাঢ়িব। চকুত ৰাখি খোজ কাঢ়িব যে আমিও এইখন অসমৰ পুত্ৰ, এইখন ভাৰতৰ পুত্ৰ, আমিও বিটিচিত ইয়াত আমাৰ সমান অধিকাৰ আছে। শ্ৰদ্ধাৰ ৰাইজ, আমি বিটিচিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব খোজো নেকি? খোজো নেকি? খোজো নেকি? ৰাইজ, আপোনালোকৰ দায়িত্ব আছে। 15 বছৰ আমি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিলো। 15 বছৰ আমাৰ ওপৰত শোষণ কৰা হল। 15 বছৰ আমাক পিছ পেলাই থোৱা হল।
এতিয়া আৰু সেই কথা নহব সকলোৱে সকলো অধিকাৰ সমানে পাব লাগিব অৰুণোদয় আঁচনিও পাব লাগিব অৰুন্ধতী আঁচনিও পাব লাগিব বৃদ্ধ পেঞ্চনো পাব লাগিব বিধৱা পেঞ্চনো পাব লাগিব প্ৰধানমন্ত্ৰীৰ ঘৰো পাব লাগিব আৰু জব কাৰ্ডৰো অধিকাৰ মোৰ জব কাৰ্ড মোৰ লগত থাকিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে একদম ভুল নকৰিব ৰবীনবালা বিশ্বাসে হওক হাগ্ৰামা মহিলাৰী হওক এওঁলোকৰ দিন এতিয়া পাৰ হৈ গ'ল নাঙল এতিয়া মিউজিয়ামত থব লাগিব বুজি পালেনে নাঙল এতিয়া মিউজিয়ামত থব লাগিব আৰু এই ৰবীনবালা বিশ্বাস এই হাগ্ৰামা মহিলাৰী এখেতসকলে আমাৰ বিটিচিৰ ৰাইজক বহুত পিছুৱাই দিলে শোষণ চলিলে আমাৰ ওপৰত অত্যাচাৰ চলিলে মাটি এডোখৰ আমি বিক্ৰী কৰিব নোৱাৰো চাকৰি বাদ দিয়ক ল'ৰা ছোৱালীয়ে পঢ়ি চাকৰি নাপায় হাগ্ৰামাৰ পকেটত লিষ্ট থাকে পকেটত চাকৰি হয় এইটো কেনেকুৱা ধৰণৰ কথা খালি ভয় খুৱাই 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 মানুহক একেবাৰে তেওঁলোকে শেষ কৰি পেলালে আজি আমি বিজেপি দলে সংকল্প লৈছো যে অকল মাত্ৰ বিটিচিতে যে বিজেপিৰ চৰকাৰ এনেকুৱা নহয় অহাবাৰ বিটিচিৰ 12টা বিধানসভা সমষ্টিতে বিজেপি দলে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব অকলে আমি প্ৰতিদ্বন্দ্বিতা কৰিম কাৰণ ৰাইজ আমাৰ লগত আছে কোনোবাই আমাক কয় যে ট্ৰেক্টৰৰ লগত বিজেপিৰ মিত্ৰতা আছে আমাৰ কোনো ট্ৰেক্টৰৰ লগত মিত্ৰতা নাই দেই আমাৰ মিত্ৰতা নাগৰিজুলি ৰাইজৰ লগত আছে নাগৰিজুলি ৰাইজৰ লগত আছে আমি মাত্ৰ এটাই আমাৰ সংকল্প যি গছৰ পুলি নাগৰিজুলিত ৰোৱা হৈছিল যোৱাবাৰ সেই গছ এতিয়া ডাঙৰ হ'ল বিটিচিত সকলোকে ছাঁ দিব কোনে বিজেপি দলে নাগৰিজুলিয়ে তৈয়াৰ কৰা গছে এতিয়া ডাঙৰ হৈ সকলো ৰাইজক ছাঁ দিব সকলো ৰাইজক শীতৰ আনন্দ দিব ৰাইজ মই আপোনালোকক দুটা কথা অনুৰোধ কৰিম আমি ভোট দিব যাওঁতে এটা কথা মনত ৰাখিম যে এইবাৰ মেচিনত ভোট নহয় বেলটত ভোট হ'ব যেতিয়া বেলটত ভোট হ'ব চিনটো যদি আমি মাজত নামাৰো কাষত মাৰো আমাৰ ভোট কেনসেল হয় বহুদিন আমি মেচিনত ভোট দিলো সেইকাৰণে এতিয়া কাগজত ভোট দিয়া অভ্যাসটো আমাৰ নোহোৱা হৈ গ'ল মই ৰাইজক অনুৰোধ কৰিম যিবিলাক ডেকা ল'ৰা আছে আমাৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে আপোনালোকে গাঁৱে গাঁৱে গৈ বুজাব যে ভোট পদুম ফুলৰ মাজত দিব লাগিব ষ্টাম্প মাৰি দিব লাগিব ঠিক আছে নহয় আৰু মই নাগৰিজুলিৰ মানুহক ডিব্ৰুগড়তো লগ পাওঁ তিনচুকীয়াতো লগ পাওঁ কলিকতাতো লগ পাওঁ সকলোকে কিন্তু মাতি আনিব দেই ইলেকশ্যনৰ আগে আগে ঠিক আছে নহয় সকলোকে কব যে এইবাৰ আমাৰ জীৱন আৰু মৰণৰ যুঁজ সকলো আহি বিটিচিৰ ইলেকশ্যনত বিজেপি দলক ভোট দিব লাগিব সকলো মানুহকে আপোনালোকে মাতি আনিব হয় নে নহয় কোনোবাই হাগ্ৰামাক আৰু ভয় কৰিব নেকি নৰেন্দ্ৰ মোদীৰ দিনত ভয় নকৰিব দে আমি লাজ পাই যাম ঠিক আছে নহয় আৰু আপোনালোকে এটা কথা চিন্তা কৰিব যে নাগৰিজুলি ৰাইজৰ লগত বিজেপি 24 ঘণ্টা 365 দিন নাগৰিজুলি ৰাইজৰ লগত বিজেপি থাকিব আপোনালোকে কোনো চিন্তাৰ কাৰণ নাই কোনো ভয়ৰ কাৰণ নাই সকলোৱে মোৰ লগত কব ভাৰত মাতা কি মই চাই আছো ভইচ কিমান কাবাৰ ৰাস্তাৰ পৰা ওলোৱা নাই নেকি ৰাস্তাত যিসকল আছে সকলোৱে কব মোৰ লগত ভাৰত মাতা কি এতিয়াহে লাগিছে নাগৰিজুলি যেন হয় নহয় কিমান ভোটত জিকিব ধৰ্মনাৰায়ণ দাস বিপুল ভোটত হয় নে নহয় জিকিবনে নাই আৰু যেতিয়া নাগৰিজুলি ধৰ্মনাৰায়ণ দাস জিকিব ইয়াত যিটো বিজয় সভা হ'ব তাতে কিন্তু মই ভাত খাইহে যাম দেই এনেই নাযাওঁ কিন্তু খানা খাইহে যাম হয় নহয়
এতিয়া ধৰ্মনাৰায়ণ দাস কি হল MCLA হল আৰু EMO হল বেচাৰাক যোৱাবাৰ এটা VCDC দিয়া নাছিল হয় না নহয় ইমান অপমান কৰিছিল হয় নহয় এইবাৰ সেইকাৰণে যিদিনাখন ধৰ্মনাৰায়ণ শপত লব হাগ্ৰামাই ঘৰত বহি টিভি চাই থাকিব হয় না নহয় হাগ্ৰামাই ঘৰত বহি টিভি চাই থাকিব ঠিক আছে আপোনালোকে একদম জোচত আছে নে নাই জোচত আছে নে নাই আমি সকলোৱে লগ হৈ কোকৰাঝাৰত এইবাৰ বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা কৰিম ৰাইজ এটা কথা মই আপোনালোকক কৈ গলো আপোনালোকে ডি ভোটাৰ লৈ বহুত টেনচন খাই নাথাকিব এই দায়িত্বটো মোক দিয়ক মই যি কৰিব লাগে কৰিম ঠিক আছে নহয় আপোনালোকে এইটো লৈ বেছি টেনচন খাই নাথাকিব কেইটামান আমাৰ ইয়াত কাম আছে নাগিৰজুলি ৰাইজে এটা ডিমাণ্ড কৰি আছে যে ইয়াত এখন ডিগ্ৰী কলেজ লাগে হয়নে মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে নাগিৰজুলিত এখন কলেজ বনোৱাৰ দায়িত্ব মোৰ ঠিক আছে নহয় আমাৰ ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই মোক কৈছে যে মাটঙৰ ওপৰত নহয় মটঙাৰ ওপৰত দলং লাগে হয় নহয় আমি ইমান ধুনীয়া ৰাস্তা বনাই দিলো এতিয়া মটঙৰ ওপৰত দলং বনিব লাগে দুখন হয় নহয় মটঙাজান আৰু বাল্টি হৈ গল মটঙাজান আৰু বাল্টিৰ দলং হৈ গল মই নিজে আধাৰশিলা ৰাখিব আহি আছো ঠিক আছে আৰু কেইদিনৰ ভিতৰত ইলেকশ্যনৰ আগত এছেম্বলি ইলেকশ্যনৰ পিছত নহয় বুজি পালে নে নাই এছেম্বলি ইলেকশ্যনৰ পিছত নহয় আগত কাৰণ নহলে আকৌ ভাবিব নহয় যে পিছত বা কেতিয়া হ'ব লগত হ'ব ডিগ্ৰী কলেজো হ'ব আৰু আমাৰ ইয়াতে ৰাইজে কৈছে যে এখন ধুনীয়া 30 বেডেড হস্পিটাল লাগে হয় নহয় 30 বেডেড হস্পিটাল ডিগ্ৰী কলেজ মটঙাৰ ওপৰত দলং আৰু বাল্টিৰ ওপৰত দলং এইখিনি কাম মই দায়িত্ব লৈছো ঠিক আছে আৰু ডি ভোটাৰৰ সমস্যা সমাধান যিয়ে নকৰক কিয় 11ৰ পৰা 6 হল 6 পৰাও নামাই দিয়া দায়িত্ব মোৰ আপোনালোকে টেনচন নলব আৰু মাটি বাৰী কাগজ পত্ৰ BTCত আগত যি হাৰাশাস্তি হৈছিল বিজেপি দিনতো আৰু এইবিলাক নহয় আপোনালোকে নিজেই জানে বিশ্বাস আছে নে নাই বিজেপিৰ ওপৰত আছে নে নাই বিশ্বাস বিজেপিৰ ওপৰত গতিকে আপোনালোকে এইবোৰ কথা পাতি নাথাকিব মোৰ মনটো বেয়া লাগিব ঠিক আছে আজিৰ পৰা স্বাধীনতা হৈ গল ভাৰত যেনেকে স্বাধীন হৈছিল এতিয়া আমি 15 বছৰৰ অপশাসনৰ পৰা স্বাধীন হৈ গলো আৰু কেইদিন বাকি 7 দিন 7 তাৰিখে ইয়াত 10 তাৰিখে কোকৰাঝাৰত আৰু 15 তাৰিখে ধৰ্মনাৰায়ণ দাসৰ গাড়ীত লৈ সব প্ৰচেছন কৰি যাব শপত লবৰ কাৰণে হয় নে নহয় ঠিক আছে নাগিৰজুলিত জোচ ঠিক আছে নে নাই ঠিক আছে মই অলপ টেষ্ট কৰি চাম মোৰ লগত একেলগে কব নৰেন্দ্ৰ মোদী এইফালে জোচ কম আছে দাদা ৰাস্তাত থাকিলে নহব মই সব চাই আছো জোচ থাকিব লাগিব নৰেন্দ্ৰ মোদী সৰ্বানন্দ সোণোৱাল ৰঞ্জিত দাস ধৰ্মনাৰায়ণ দাস এতিয়া ভাল লাগিছে নাগিৰজুলি ৰবীন বালাৰ পাত্তা চাফ আজি হয় নহয় ৰবীন বালাৰ পাত্তা চাফ হৈ গল না আজি হল নে নাই আছে নে নাই ৰেডি আছে নে নাই আমি সকলোৱে সংকল্প লম কি BTCত এইবাৰ বহুত বহুত ধন্যবাদ নাগিৰজুলিয়ে বহুত শক্তি দিলে আকৌ আহিম বহুত বহুত ধন্যবাদ